নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ঘটি থকা খবৰসমূহ এনেদৰে নিতৌ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব দৰ্শকসকল জনাই আছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কেনেকৈ লাভ কৰিব বিনামূলীয়া বিজুলী ৰাজ্যবাসীৰ বাবে জনাই আছো এটা খুবেই জৰুৰী খবৰ কেনেকৈ আপুনি কেনেকৈ লাভ কৰিব বিনামূলীয়া বিজুলী উপায় দিলে মুখ্যমন্ত্ৰীয়ে উপায় দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই যাম সবিস্তাৰে ৰাজ্যবাসীক বিনামূলীয়া বিজুলী প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী আৰু ৰাজ্যবাসীক বিনামূলীয়াকৈ বিজুলী প্ৰদানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ এতিয়াৰে পৰা দিব নালাগে বিদ্যুতৰ বিল আৰু এতিয়াৰে পৰা দিব নালাগে বিদ্যুতৰ মাচুল বিনামূলীয়াকৈ বিজুলী লাভ কৰিবলৈ হলে ফোন কৰক বিশেষ নম্বৰত আৰু আপুনি যদি বিনামূলীয়াকৈ বিজুলী লাভ কৰিব বিচাৰে তেন্তে ফোন কৰক বিশেষ নম্বৰত আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া 5টাকৈ স্তৰত সম্পূৰ্ণ হ'ব এই আবেদন প্ৰক্ৰিয়া আৰু মুঠ 5টাকৈ স্তৰত সম্পূৰ্ণ হ'ব এই আবেদন প্ৰক্ৰিয়া প্ৰথমে APDCL-ৰ www.apdcl.org ৱেবছাইটটো খোলক প্ৰথমতে আপুনি যদি আবেদন কৰিব বিচাৰে বিনামূলীয়া বিদ্যুতৰ কাৰণে তেনেহলে আপুনি APDCL-ৰ ৱেবছাইট apdcl.org ৱেবছাইটত যাব লাগিব তাৰ পিছত PM সূৰ্যৰ ঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত ক্লিক কৰক আৰু তাৰ পাছতে আপুনি PM সূৰ্যৰ ঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত ক্লিক কৰিব লাগিব পৰৱৰ্তী সময়ত এখন প্ৰপত্ৰ খোল খাব আৰু আমি জনাই আছো আপোনালোকে কিদৰে বিনামূলীয়া বিদ্যুতৰ বাবে আবেদন কৰিব পৰৱৰ্তী সময়ত এখন প্ৰপত্ৰ খোল খাব উক্ত প্ৰপত্ৰত আপোনাৰ নাম ঠিকনা মোবাইল নম্বৰ দিব লাগিব আৰু উক্ত প্ৰপত্ৰখনত আপোনাৰ নাম ঠিকনাৰ লগতে আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব ইমেইল পান নম্বৰ GSTIN নম্বৰ পঞ্জীয়ন কৰক সম্পূৰ্ণ তথ্য সম্বলিত আবেদন পত্ৰখন দাখিল কৰক আৰু আপুনি সম্পূৰ্ণ তথ্য সম্বলিত আবেদন পত্ৰখন দাখিল কৰিব লাগিব PM সূৰ্যঘৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দিব ৰাজ সাহায্য আৰু ৰাজ্য চৰকাৰে PM সূৰ্যঘৰ আঁচনিৰ জৰিয়তে ৰাইজক দিব ৰাজ সাহায্য 300 ইউনিট বিনামূলীয়া বিজুলী প্ৰতিটো পৰিয়াললৈ আৰু ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰে আগবঢ়াব 300 ইউনিট বিনামূলীয়া বিজুলী সোলাৰ পেনেল লগাই বিজুলী বিক্ৰী কৰিব পাৰিব বিদ্যুৎ বিভাগক আৰু সোলাৰ পেনেল লগাই বিজুলী বিক্ৰী কৰিব পাৰিব বিদ্যুৎ বিভাগক ৰাজ্যবাসীৰ বাবে মুকলি জৰুৰী নম্বৰ আৰু ৰাজ্যবাসীৰ বাবে মুকলি কৰা হৈছে বিশেষ জৰুৰী নম্বৰ 1912 আৰু 7575999666 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব 1 কিলোৱাট লগালে 15,000 টকাৰ ৰাজ সাহায্য আৰু 1 কিলোৱাট লগালে 15,000 টকাৰ ৰাজ সাহায্য লাভ কৰিব 2 কিলোৱাট লগালে পাব 30,000 টকা আৰু আপুনি যদি 2 কিলোৱাট লগায় তেন্তে আপুনি লাভ কৰিব 30,000 কৈ টকা 3 কিলোৱাটৰ সোলাৰ লগালে চৰকাৰে দিব 45,000 টকা আৰু 3 কিলোৱাটৰ সোলাৰ লগালে চৰকাৰে দিব 45,000 টকা অধিক তথ্যৰ বাবে যোগাযোগ কৰক আৰু অধিক তথ্যৰ বাবে যোগাযোগ কৰক দৰ্শকসকল জনাই আছো দ্বিতীয় খবৰটো ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আজিৰ কৰক পঞ্জীয়ন ৰাজ্যৰ কৃষকৰ বাবে ভাল খবৰ কি ভাল খবৰ লৈ আহিছো জনাই যাম সবিস্তাৰে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আৰু ৰাজ্যৰ কৃষকসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ডাঙৰ খবৰ আজি পঞ্জীয়ন কৰক আপোনাৰ নাম আৰু আপুনি আজি পঞ্জীয়ন কৰক আপোনাৰ নাম প্ৰতি কুইণ্টেল সৰিয়হত লাভ কৰিব 5,650 টকা আৰু ৰাজ্যৰ কৃষকসকলে প্ৰতি কুইণ্টেল সৰিয়হত লাভ কৰিব 5,650 টকাকৈ চৰকাৰে আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ সৰিয়হ ক্ৰয়
প্ৰক্ৰিয়া আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ সৰিয়হ ক্ৰয় প্ৰক্ৰিয়া 15 মাৰ্চৰ পৰা 15 জুনৰ ভিতৰত বিক্ৰী কৰিব লাগিব সৰিয়হ আৰু অহা 15 মাৰ্চৰ পৰা 15 জুনৰ ভিতৰত বিক্ৰী কৰিব লাগিব সৰিয়হ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰা হ'ব এই সৰিয়হ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰা হ'ব এই সৰিয়হ প্ৰতি কুইণ্টেল সৰিয়হত 5,650 টকা MSP দিয়া হ'ব আৰু কৃষকসকলক প্ৰতি কুইণ্টেল সৰিয়হত 5,650 টকা MSP দিয়া হ'ব ইয়াৰ বাবে কৃষকে কৰিব লাগিব তিনিটা কাম আৰু ইয়াৰ বাবে ৰাজ্যৰ কৃষকসকলে কৰিব লাগিব বিশেষ তিনিটা কাম নিৰ্দিষ্ট পৰ্টেলত গৈ নাম পঞ্জীয়ন কৰিব লাগিব কৃষকসকলে আৰু তিনিটা কামৰ ভিতৰত হৈছে নিৰ্দিষ্ট পৰ্টেলত গৈ কৃষকসকলে নিৰ্দিষ্ট পৰ্টেলত গৈ নাম পঞ্জীয়ন কৰিব লাগিব জিলা কৃষি বিষয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব কৃষকৰ প্ৰমাণ পত্ৰ আৰু দ্বিতীয় নম্বৰত কোৱা হৈছে জিলা কৃষি বিষয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব কৃষকৰ প্ৰমাণ পত্ৰ ইয়াৰ পিছত আধাৰ কাৰ্ড বেংকৰ পাছবুক আৰু মোবাইল নম্বৰ সহ আপলোড কৰিব লাগিব আৰু তৃতীয় নম্বৰত কোৱা হৈছে যে আধাৰ কাৰ্ড বেংকৰ পাছবুক আৰু মোবাইল নম্বৰ সহ আপলোড কৰিব লাগিব অধিক তথ্য জানিবৰ বাবে মুকলি কৰিছে ফোন নম্বৰ আৰু অধিক তথ্য জানিবৰ বাবে মুকলি কৰিছে বিশেষ ফোন নম্বৰটো হৈছে 9435555786 নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু কৃষকসকলে অধিক জানিবৰ বাবে 9435555786 নম্বৰত যোগাযোগ কৰিব পাৰিব